নিদিওঁ বুলি কৈছিলে চাইকেলখন জোৰ জবজ কৰি লৈ গ'ল। এয়া সন্মানৰ খাতিৰত দিব যাওঁতে এয়া চাইকেলৰ অৱস্থা হৈ গ'ল গোটেই। ৰংমন কাই কলৈ যোৱা? বজাৰলৈ যাবলৈ ওলাইছোঁ দিয়া। কিবা ক'বা? এই ৰাকম বুলি ভাবিছোঁ। তুমিতো জোনৰ ঘৰৰ পদূলি দিয়ে যাবা। ফালে নাজানো আকৌ কোনফালে যাম। আজি এসপ্তাহে হ'ল মই জোনৰ লগত কথা পাতিব পৰা নাই। চুইচ অফ। কি হৈছে ভাবিব পৰা নাই। এইকেইদিন মোৰ মনটো বৰ বেয়া লাগে। সেইটোহে কথা। বাটত মই জোনক লগ পালে তোমাৰ কথাটো কম দিয়া। এতিয়া মই যাওঁ। ৰখা। তৰা, অ তৰা। অনন্য আহিছা হা? মা, অ মা। অনন্য আহিছা, বহা। খুৰী। অনন্য বহা দেই, মই চাহ অলপ বনালো। তৰা, জোনৰ লগত কথা পাতিছেনে নাই? কথা পতাই হোৱা নাই জানা। তোমাৰ কথাবোৰ ভাবিলে বেয়াই লাগে জানা। সেয়া সপোনে দি থাকে জোনৰ কথাকে ভাবি থাকোঁ মই। আন সকলো এৰিব পাৰিলেও মই জোনক কেতিয়াও এৰিব নোৱাৰিম। তৰা, তুমি সঁচা কথাই কৈছা। প্ৰেম ভাল পোৱাত এইবোৰ বাধা আহিবই, কষ্ট হ'বই। তুমি বাধা আহিবই, সেই বাধা নেওচি দুয়োটা আগুৱাই যাবই লাগিব। জোন সদায় তোমাৰ বাবে জীয়াই আছে তৰা। সেইদিনাখন মই জোনক লগ পাইছিলোঁ। মোক কৈছে জোনৰ ককায়েকে মোবাইলটো তাৰ পৰা কাঢ়ি ল'লে। বেয়াই লাগিছে। তুমি দুখ কৰি নাথাকিবা। মোবাইলটো কাঢ়ি লোৱাৰ কাৰণে চাগে তোমাক ফোন কৰিব পৰা নাই। অনন্য চাহ লোৱা। খুৰী, কালিলৈ তৰাৰ লগত কলেজলৈ যাম বুলি ভাবিছোঁ। তাকে সুধিব আহিছোঁ তৰা যায় নে নাযায়। হয় নেকি? কলেজত কিবা আছে নেকি? কলেজত মানে ফাংচন আছে। কাইলৈ জুবিন গাৰ্গ আহিব বুলি চবে কৈ আছে। তাকে চাহ খাই লোৱা। হ'ব বাৰু, কিন্তু সন্ধিয়া হোৱাৰ আগে আগে ঘৰ পাবহি লাগিব। হ'ব দিয়ক খুৰী। তৰা, এতিয়া মই যাওঁ দেই। কাইলৈ সোনকালে ওলাই থাকিবা। খুৰী, তুমি বাটত ৰৈ থাকিবা। হ'ব দিয়া। যাওঁ। জোনটোপা কিবা দুখ মনেৰে বহি থকাখন লাগিছে। ৰংমন কাই বহা। এৰা দুখীয়া দুখ কোনোদিনেই নুগুচে। দুখীয়া ঘৰত জন্ম হৈ বহুত মই ভুল কাম কৰিলোঁ। তুমি যে স্পষ্টবাদী, মই সেইটো কথা ভালকৈ। পিছে তৰাক যে তুমি নিজৰ কৰি ল'ব পাৰিবা এইটো একেবাৰে খাটাং। চিন্তা কাৰণ নাই। বাৰু এতিয়া মই আহিলোঁ। ৰংমন বোপা। তোমাক লগ পোৱাৰ আশাৰে মই ইয়াত ৰখি আছোঁ। তুমি মোৰ জীৱনৰ এগচি বন্ধু। তোমাৰ কাৰণে মই জীয়াই আছোঁ। তোমাৰ মৰমবোৰ সদায় বুকুৰ মাজত আঁকোৱালি লৈ থাকিম। কোনোবাই দুখীয়া বুলিও মই তোমাক এৰিব নোৱাৰোঁ। তেনেকৈ জোন নহ'লে তৰা উজলি হ'ব নোৱাৰে।
ঘৰত কোন আছে বাহিৰলৈ আহিব। আপুনি ৰ'ব। মই ইয়াত বহিবলৈ অহা নাই। আপোনাৰ ল'ৰা যোনে মোৰ ছোৱালীৰ লগত প্ৰেমৰ খেলা পাতিছে তাকেহে জনাবলৈ আহিছে। এইবোৰ আপুনি কি ক'ব বিচাৰিছে? মোৰ ল'ৰাই এনে কাম কৰিছে? আচৰিত হোৱাৰ প্ৰয়োজন নাই। বাওনা হৈ চন্দুলে হাত মিলাটো একেবাৰে ভাল হোৱা নাই। এনেকুৱা এখন দুখীয়া ঘৰত মোৰ ছোৱালী দি তাইৰ জীৱনটো মই ধ্বংস কৰিব নিবিচাৰোঁ। ধনী আৰু দুখীয়া তোলা চলীয়া জোখাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। অনিতা, বাঘৰ আগৰ পৰা আপোনাৰ ল'ৰাক অঁতৰাই আনক, নহ'লে দ্বিতীয় দিনা যদি মোৰ ছোৱালীৰ লগত কথা পতা গম পাওঁ, কথা কিন্তু দিগদাৰ হ'ব। এয়াই মোৰ সাৱধান বাণী। এতিয়া মই আহিলোঁ। হে ঈশ্বৰ, এইবোৰ মই কি শুনিছোঁ? কথাটো মিছা নহ'বও পাৰে। বৰ্তমান যুগৰ ল'ৰা ছোৱালী আঁত ধৰাটো বৰ কঠিন। মা, এই মাত্ৰ কোনোবা যেন অহা যেন পাইছিলোঁ। এৰা, আমাৰ যোনে হেনো হিৰণ্য জীয়েক তৰাক ভাল পায় তাকেই গোচৰ দিব আহিছে। এইবোৰ বেয়া কামৰ পৰা আঁতৰি থাকক বুলি তাৰ পৰা মই মোবাইলটো কাঢ়ি ল'লোঁ। তেনেস্থলত সি সেইবোৰ পৰিয়ালৰ লগত সম্পৰ্ক ৰাখিব বিচাৰিছে। আহক আজি। জোন, কি হ'ল দাদা? ৰখিবি। কিয় দাদা? কিয় বুলি প্ৰশ্ন নকৰিবি। তই আমাৰ বংশত কলংক সানিলি। তই হেনো তৰাক ভাল পাৱ, এইটো সঁচা নে? সঁচা দাদা, মই তৰাক অন্তৰে ভাল পাওঁ। প্ৰত্যেকৰে এখন অন্তৰ আছে দাদা, সকলোৱে আকাংক্ষা থাকেই। থাক, মুখে মুখে তোক ক'বলৈ শিকিছ। সঁচা কথা কৈছোঁ দাদা, আপোনাৰ চৰক মান্যতা দিছোঁ। জোন, তই ডাঙৰ হৈ মোক গোপৰ কথা ক'ব পৰা হ'লি। বহু কষ্টৰে ঘৰখন মই চলাই আছোঁ। আনৰ ঘৰত হাজিৰা কৰি মই নাখাই তহঁতক খুৱাইছিলোঁ, পোহপাল দি ৰাখিছিলোঁ। আজি তই মোক এনেকুৱা ডাঙৰ কথা ক'ব পৰা হ'লি। খিনি পঢ়া শুনাই তোক BSc পাছ কৰাই দিলোঁ, তই এতিয়া মোক এনে ক'ব পৰা হ'লি। দাদা, তোৰ উপকাৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তই মোৰ পিতৃৰ দৰে। তোৰ কথা মই কেতিয়াও পেলাব নোৱাৰোঁ। জোন, আজি মই বৰ অপমানিত হৈছোঁ। মানসিকতা চিন্তা কৰা ধৈৰ্য হেৰাই গৈছে। তই দুখীয়া পৰিয়ালত জন্ম হৈ ধনী পৰিয়ালৰ ছোৱালী পাব বিচাৰ। তোৰ এইটো নিতান্ত ভুল হৈছে জোন। আজি তোৰ শিক্ষাৰ কাৰণে দাদাই কিমান কষ্ট কৰি পঢ়াইছে মাত্ৰ ভগৱানেহে জানে। ইয়াৰ উপৰিও পৈতৃক সম্পত্তি 2 বিঘা মাটি বন্ধকত গ'ল। নিজৰ খেতি মাটি বুলিবলৈ একোৱেই নাই। আজি মই নিৰুপায়, কেৱল মাত্ৰ ঘৰটোত বহি থকা মাটিকণে লৈ জীয়াই আছোঁ। কেৱল মাত্ৰ ঘৰটো বহি থকা মাটিকণকে লৈ জীয়াই আছোঁ। জোন, তই মোৰ মানসিকতালৈ এবাৰ চা জোন। তই মোৰ মানসিকতালৈ এবাৰ চা জোন। মা, ধৈৰ্য ধৰা। তৰাহঁতৰ নিচিনা আমিও এদিন ধনী হ'ম। সিহঁত হৈছে ধনী ঘৰৰ লোক, কেতিয়াবা কিবা কৰি মাৰে বুলি মোৰ বৰ ভয় লাগে জোন। তৰাক তই বাদ দে জোন। মা, মৰমেৰে কেতিয়াও ধনী দুখীয়া নিবিচাৰে। মোৰ কাৰণে যিমান টকা পইচা খৰচ হৈছিল সেইখিনি পুনৰ ঘূৰাই আনিবৰ কাৰণে মই পুনৰ চেষ্টা কৰিম। মা, ব'লক ভিতৰলৈ। আজি মোৰ মনটো বৰ বেয়া লাগিছে জানা কিয়? মোৰ দেউতাই জোনৰ ঘৰত গৈ বহুত কিবা কিবি কৰিলে, হ'লেও জোনে বেয়া নাপাই দিয়া, সেইটো মই জনা আছে। জোনে ফোন কৰিছিলে। মোৰ দেউতাই কোৱা কথাবোৰ বেয়া নাপাবা,
অনন্যাৰ লগত মই হৰি মন্দিৰলৈ আহিছোঁ। তোমাৰ হৈ এগছি চাকি জ্বলাবলৈ আহিছোঁ। অঁ হ'ব দিয়া, ৰাখিছোঁ। ঐ তৰা, সেইটো ৰাকেশ নহয়নে? অঁ হয়তো, কিয় বা আহিছে? তৰা অলপ ৰ'বা না। কিয় বা সময় নাই। তই ৰবিনে, মই হাতত ধৰিব লাগিব। আৰে তই কি কৰিব লাগে? তই বলিয়া হোৱা নাইতো। বলিয়া মই তৰাক অন্তৰে ভাল পাওঁ। আজি যে তৰাক লগ পাই কিমান আনন্দ লাগিছে। এনেকুৱা কথা ক'ব লাজ লগা নাই? নীলাজ কৰবা। মোৰ চকু আগৰ পৰা আঁতৰ হ, নহ'লে মই দেউতাক ফোন কৰিব বাধ্য হ'ম। মিছাতে এইবোৰ কথা কৈ এনেই সময় নষ্ট কৰিব। এতিয়া আঁতৰি যা। যাওঁ, যোৱা আগত এটা কথা কৈ যাওঁ মই। যোনদিনাখন তোক অকলে লগ পাম সেইদিনাখন। অনন্যা এতিয়া যোৱা, পাছত লগ পাম। যা, বাই বাই। বাই বাই। আৰু তৰা সিদিনাৰে পৰা চিনাকি মন নহ'লে যে সকলোবোৰ মিছা প্ৰেমৰে সম্পৰ্ক হ'ল সিদিনাৰে পৰা। মজা মজা প্ৰেমৰ কাহিনীটো একেবাৰে সঁচা। হে 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 মোৰ আইদেউ ৰূপে গুণে কেও পিনে খাইলাখ দেশৰ স্বৰ্গ অপেচৰী দৰে একেবাৰে চুইট। ৰংমন কাই, এইবোৰ কি কৈ আছা? নকবা আইদেউ, তোমাৰ যে চকু জুৰি, তোমাৰ হাঁহিটি, তোমাৰ মাতবোৰ একেবাৰে চুইট। যদি মোক কোনোবাই ঠাট্টা কৰিব বিচাৰে তাকো মই শুধাই নিদিওঁ। আইদেউ, তোমাৰ সাহসটো মানিছো দেই। বৰ্তমান যুগৰ ল'ৰা ঢিলা পালে শিলা মাৰিব বিচাৰে। কোনো কাৰণতে অপকাৰ হ'ব নোৱাৰে, তাৰ বাবে তই সদায় থাকিবি। জোনৰ কোনো কাৰণতে অপকাৰ হ'ব নোৱাৰে, তাৰ বাবে তই সহায় কৰিব লাগিব। মোৰ জোন আৰু তৰাৰ ওপৰত যদি কোনোৱে অপকাৰ কৰিব বিচাৰে তাক কৰি দিম মই চেটেপ। ৰংমন কাই, মই অনন্যাহঁতৰ ঘৰৰ পৰা আহোঁ। যোৱা আইদেউ। হেৰা শুনিছানে? হেৰা আহিলেনে? অঁ আহিলোঁ। আপুনি পইচা লওক, মই চাহ কৰি আনো। ৰ'বা প্ৰথমে পানী গছ লৈ আনিবা। আপুনি পানী খাওক, মই চাহ অলপ বনাই আনো। এতিয়াহে ভাল লাগিছে। চাহ লওক। আজি অফিচৰ পৰা আহোঁতে কিয় ইমান দেৰি হ'ল? নক'বা আৰু বুজিছা, দিনক দিনে অফিচৰ কামবোৰ বাঢ়িবলৈ ধৰিছে। জানাই নহয়, চৰকাৰ আইন বৰ্তমান বৰ কঠোৰ। এৰা, চৰকাৰী নীতি নিৰ্দেশনা মানিবই লাগিব। পিছে এটা কথা ভাবিছোঁ, মাজনী বিয়াৰ কথা চিন্তা নকৰিলে সেই দুখীয়া ঘৰৰ ল'ৰাক কোনে কেতিয়াবা যাব লগা দিব। আপুনি ঠিকেই ভাবিছে, সময় থাকোঁতে তাৰ ব্যৱস্থা কৰি থ'লে। গতিকে মাজনীৰ কাৰণে এটা ল'ৰা চাইছোঁ। ল'ৰাজন কিন্তু ৰেলৱে ইঞ্জিনিয়াৰিং কৰে। বৰ ভাল কথা। উপযুক্ত ল'ৰা পাইছে যেতিয়া সোনকালে মাজনী বিয়া দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই মাজনী মাতি দিয়াচোন। অ ৰংমন, মোক মাতিছিলে মা। অঁ, মাজনীক আহিব দেচোন। মোক মাতিছিলা মা? অঁ, বহাচোন। মাজনী, তুমি আমাৰ একমাত্ৰ ছোৱালী। আগলৈ পাছলৈ বুলিবলৈ আন কোনোৱেই নাই। শিৱসাগৰৰ এজন ইঞ্জিনিয়াৰ ল'ৰাই তোমাক চাবলৈ আহিব। পিছে তোমাৰ মতামতটো লাগে। জোনৰ বাহিৰে মই আন একোকে ভাবিব নোৱাৰো দেউতা। জোন তোমাৰ কিবা প্ৰতীক সম্পত্তি নেকি যে তাক তুমি এৰিব নোৱাৰা? এৰা দেউতা, যেতিয়া মই ৰক্তহীনতাত ভুগি আছিলো তেতিয়া জোনে মোক ৰক্ত দি জীৱনদান দিছিল, জীৱন ৰক্ষা কৰিছে। এই স্থলত যদি তেওঁ উপকাৰক মই পাহৰি যাওঁ, ভগৱানে মোক পাপ দিব দেউতা। কেতিয়াও কৰিব নোৱাৰো। মাজনী, এই তুমি ভুল ভাবিছা। ভুলৰ বাবে দেহ আৰু আশা আকাংক্ষাবোৰ নষ্ট কৰিব বিচাৰিছা কিয়? দুখীয়া ঘৰত মই তোমাক বিয়া দি মই তোমাৰ জীৱনত ৰং চাব নোৱাৰো। মোৰ দেহত এক বিন্দু তেজ থকালৈকে মই জোনক কেতিয়াও পাহৰিব নোৱাৰো দেউতা। মুখে মুখে কথা ক'ব শিকিছা।
তোমাৰ প্ৰেমৰ কাহিনী শুনিবলৈ অলপ ইচ্ছা নাই। তোমাৰ কাৰণে দেউতাই কি কৰা নাই আৰু তুমি কৰিছা এয়া। আমাৰ আশা আকাংক্ষা সকলোবোৰ শেষ কৰি দিলা মাজনী। এতিয়া মই কেনেকৈ সহ্য কৰোঁ? আত্মসন্মান আৰু গৌৰৱ তুমি ভৰিৰে মোহাৰি পেলালা। এই হিৰণ্য চৌধুৰী ইমানো বিবেকহীন নহয়। মোৰ সমাজত এখন মান্যতা আসন আছে। স্পষ্ট কথা যেন তুমি সেই ল'ৰাটোক বাদ দিব লাগিব। মই কৈছো বাদ দিব নোৱাৰো দেউতা। বাদ দিব লাগিব, নহ'লে পিছৰ পৰিণতি ভয়ংকৰ হৈ পৰিব। এতিয়া আছে কেইটাত খুৱাম ইয়াৰ উচিত বিচাৰ কৰি সত্যটো উদ্ঘাটন কৰিব লাগিব। অ' ৰমন, এইফালে আহ। মাতিছিলে দেউতা। সিহঁতৰ প্ৰেমৰ খেলাত নিশ্চয় তই জড়িত আছ। সৰুৰে পৰা সিহঁত দুয়োকে ভাল পায় দেউতা। তই গোপনে ৰখাইছিলি কিয়? নহ'লে মই পুলিতে গছৰ পুলিটো মোহাৰি পেলালোহেঁতেন। তোক এতিয়া মই বিশ্বাস কৰিব নোৱাৰো। তোক এইখন ঘৰত থাকিব দিলে আৰু যেন কিবা নকৰিবি সেইটো মানে নাই। তোক মই নিজৰ সন্তান হিচাপে ৰাখিছিলোঁ। কিন্তু সেই অধিকাৰ তই হেৰুৱাই পেলাইছ। ইয়াৰ পাক চক্ৰান্ত মূল নায়ক হৈছ তই। এতিয়া এই মুহূৰ্তত তই মোৰ ঘৰৰ পৰা ওলাই যা। ওলাই যা। মোক বিশ্বাস কৰক দেউতা। মই এডজাষ্ট কৰিব নোৱাৰো। ওলাই যা বুলি কৈছো, ওলাই যা। মোৰ ভুল হৈ গ'ল দেউতা। মোক বিশ্বাস কৰক দেউতা। মোৰ ভুল হৈ গ'ল। কাপোৰ ল আৰু ওলাই যা। দেউতা, মই ক'ত থাকিম আৰু ক'ত যাম? ৰংগন কালৈ যাব নালাগে। এখন ঘৰত থকা মোৰ ঠিকনা। মোৰ কাৰণে তই ইয়াৰ পৰা যাব লগা হ'ল। তই মোক অভিশাপ নিদিবি। ৰংগন, তই কোনো চিন্তা আৰু আমি পিন্ধি যা। আজি তই দুখ নকৰিবি, মই যাওঁ। ৰংগন কাল আজি পৰা মই অকলশৰীয়া হৈ পৰিলো। যোনেতো আজি নিশ্চয় নদী পাৰত ফুৰিবলৈ আহিবই, তাক তৰাক ভাল পোৱা মজাটো আজি ভালমতে দিম। বাপেকে দিম। এই সুযোগতে ছোৱালী পাগলটোক দিব লাগিব একেকা। দিমেই বাপেকে। ঐ জয়নাল, এই আছা তই কথাটো কওঁতে আহিয়ে পালেহি। হয়তো ঐ তই ৰেডি হ, মই তাক বুকুত ধৰিলে তই ঘোচা মাৰি দিবি। হ'ব দে, বল। এই ৰ, মোৰ ৰখিবলৈ সময় নাই। তই ৰবি নাই এতিয়া। তৰাক ভাল পাই তোৰ তেল বাঢ়িছে। তাক মই অন্তৰে ভাল পাওঁ। তই চকু দিছ কিয়? সেইটো মোৰ কথা, তই ক'বলৈ কোন? তই এই অঞ্চলত গুণ্ডাগিৰি কৰিবলৈ আহিছ। কোন আছে বচোৱা? এইখন চৰি দেখিছ? তহঁতৰ গাত মানুহৰ তেজ নাই। নৰপিশাচ ফুটেজ আছে। মোৰ জোন সদায় মোৰেই। তহঁতৰ গাত পশুৰ তেজ আছে। বল কিয় পলাইছ তহঁতৰ? সাহস আছে যদি এতিয়াই আহ। তুমি মোক বচালা কিন্তু দেই আজি।
ক'লা জোন অ' মা মা অ' মা তই এইবোৰ কি কৰিলি জোন মোৰ বৰ ভয় লাগিছে জোন আৰু দেউতাকে আহি যদি তোক মাৰপিট কৰে কি হ'ব বাৰু মই আশীৰ্বাদ কৰিছোঁ তহঁতৰ যেন মংগল হয় বোৱাৰী জোন ব'ল মা অ' মা কি হ'ল লাগত মা মই চিকিৎসকৰ ঘৰত কাম কৰা 1000 টকা লৈ আহিছোঁ ভালেই হ'ল দে সৰু পৰাই বোৱাৰী আনিলে নহয় ঘৰততো একোৱেই নাই মই বজাৰৰ পৰা আহোঁ তুমি মোনাটো আনি দিয়া মা হ'ব দে মই মোনাটো লৈ আহোঁ ডাঙৰ পাপা এই মোনাটো ল দিয়া মা যিহেতু নতুন বোৱাৰী আহিছে মই বজাৰৰ পৰা বৰালি মাছ আৰু তিল লৈ আহোঁ লৈ আহোঁ যা মই ৰান্ধি পিনি খুৱাম যা মাজনী অ' মাজনী চাহ দেখোঁ ইয়াত তৰা আছেনে আছিলে জোন বোৱাৰীলৈ বাহিৰলৈ ওলাই আহাচোন মাজনী অ' মাজনী তোমাক মই নিবলৈ আহিলোঁ দেউতা যি মই ওলাই আহিলোঁ আৰু পুনৰ যাব লাগিব এখন চাওক ধৰি এখন দুজনে এডভান্স কৰি দিছে ধৰি দুখন দুজন আইনৰ বিৰুদ্ধে বিধত আছে তেনে স্থলত তেওঁ দুজনৰ এয়া হৈ কৰিলে আইনৰ বিৰোধী কৰিব লাগিব কাম নকৰোঁ এতিয়া চাওঁ বোলক মা অ' মা মা অ' মা তই আহি পালি দে মোনাটো দে মা মই ৰাজুহঁতৰ ঘৰৰ পৰা আহোঁ যা অলপ সোনকালে আহিবি দেই অঁ দাদা লেটাৰ এখন আহিছিলে আপোনালোকে জোন অ' জোন এইফালে কি দাদা এইখন পেয়নে দিছে পঢ়াচোন দাদা মই চাকৰি পালোঁ এখন চাকৰি শিকি আহিছোঁ হয় নেকি মা তৰা মোৰ চাকৰি হ'ল মা হয়নে ইমান ভাল খবৰ ঘৰত সোমাওঁতে বোৱাৰী ঘৰত সোমাওঁতে মোৰ ল'ৰা চাকৰি হ'ল মোৰ আই বৰ লখিমী দেই জোন আজি মই বহুত সুখী জোন